কি হ'ল মোক চুপ ফুৰাই বহি আছো যে নামাতিবি যা মোক সোনকালে মাতি নিজে দেৰিকে আহিছ হ'ব দে অকণমান দেৰি হ'ল আৰু তাতেনো কি হ'ল হ'ব দে এনেকেই থাকিম বুলি ভাবিছ নে জীৱনত কিবা এটা কৰিম বুলি ভাবিছ ৰ কিবা এটা কৰিব লাগিব কৰোঁ বুলিতো কৰিব নোৱাৰ সময় থাকোঁতে কিবা এটা কৰি ল নহ'লে কিন্তু পাছত নিজে পস্তাবি তই আছ নহয় দুইটাই মিলি কিবা এটা কৰিম আৰু দে ফটুৱা দেতা চাহ লোৱা দে ঐ শুনচোন কোৱা তই আৰু কিবা পঢ়িবিনে মানে তই বিএ পঢ়িবিনে কিবা লাইন লৈ পঢ়িম বুলি ভাবিছো পৰীক্ষাটো শেষ হৈছেহে মোক অলপ ভাবিবলৈ সময় দিয়া কি কৰোঁ চাই লওঁ বাৰু হ'ব দে তই যি ভাল দেখ তাকে কৰিবি ল শুনচোন মই পলাশৰ ঘৰৰ পৰা আহোঁগৈ সি মাটিডৰা খেতি কৰিম বুলি কৈছিলে নহয় কিনো কৰে মই সুধি আহোঁগৈ তুমি ইয়াতে আছা ভালেই হ'ল মই তোমাৰ ওচৰলৈকে আহিছোঁ পালো ভালেই হ'ল হেৰি নহয় মোৰ মাটিডৰাৰ কথাটো কি হ'ল মাটিৰ কথাটো অলপ চিন্তা কৰিবলগীয়া হৈ আছে তথাপিও মই এইখিনি হাল চাল বা ঠিক ঠাক কামখিনি কৰি দিম এৰা তেতিয়াহ'লে মই আৰু চিন্তা কৰিবলৈ নাই কোনো কাৰণ নাই মই আপোনাৰ কামটো সোনকালে কৰি দিম ঠিক আছে মই আহোঁ ঠিক আছে হ'ব দিয়া সোনকালে আহিবা ঐ জীৱনটো কি কৰিম বুলি ভাবিছ যি হয় দেখা যাব তাকে তহঁততো সময় আছেই আমাৰতো সময়ো গৈছেগৈ এই মানে গাঁৱতে খেতি বাতি আছে তাকে কৰি খাব লাগিব বাৰু দে ইমান মাথা মাৰি লাভ নাই যাওঁগৈ ব'ল বৈ বৈ বৰমা অ' বৰমা তই আহিলি কি হ'লনো ইমান চিঞৰি আহিছ নাই অ' এনেই বহ বৰমা ভালনে আপোনাৰ ভালনো কি আৰু দেখিছই নহয় এনেকৈ আৰু ই নাই নেকি কোন আমাৰ নয়নৰ কথা কৈছ অঁ জানো পাই কলৈনো ওলাই গ'ল গমেই নাপাওঁ তই বহ মই চাহ এখন বনাওঁ হ'ব বৰমা মা মা তই উঠি আহিলি দিনৰ দিনটো যে অ'ত ত'ত ঘূৰি ফুৰ এই ঘৰত বেমাৰী মাৰ এজনী আছে মাক চাব নোৱাৰ হে হ'ব দে তই আকৌ এনেকৈ মাজে মাজে আহি থাকিবি মাৰ খবৰ লৈ থাকিবিহি নয়ন তোলৈ চাহ বনাইছোঁ দেই অঁ ঐ তই কলৈ গৈছিলি নাই এনেই অলপ ওলাই গৈছিলোঁ পাহিহঁতৰ ঘৰলৈ ঘৰত কামেই কৰিব লাগে নে খাব লাগে খবৰ নাই নহয় অ' দৰকাৰ এটা আছিলে সেইবাবেহে গৈছিলোঁ কলেজ বন্ধ নহয় এতিয়া খুব ভাল পাইছ ঘৰৰ কামচোন মই সকলোবোৰ কৰি থৈ গৈছোঁ তাৰপিছতো তুমি মোক কিয় গালি পাৰিছা ইমান দেৰি হোৱাৰ কাৰণেহে কৈছো বাৰু হ'ব যা
মাৰে নোহোৱাৰ পৰা তোক কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ মইহে জানো। সেইজনী তাৰ মহাৰাণী ৰখি আছে। হ'ব দে তই যা এতিয়া মই গৈ থাকোঁ। হ'ব দে। কেতিয়াবা আহিল নেকি? অঁ আৰু এইবোৰ মই কি শুনিছোঁ? মই কি জানো? তই নুলিয়ালে কোনে উলিয়াব? মোক দেখাত পগলা নিচিনা লাগিছে নেকি? আমি যেতিয়া কথা পাতি থকা ক'ৰবাত গাঁৱত কোনোবাই দেখিবও পাৰে। হ'বও পাৰে বাৰু। তেনেহ'লে হ'ব দে, বেয়া নাপাবি। বেয়া পোৱা কথা নহয়, এনেকুৱা কথা ক'লে খং উঠি যায়। ইছ, খংটো একেবাৰে চুলিৰ আগতে লৈ থাকে। বৈ, ঘৰত আকৌ নহ'লে চিন্তা কৰি থাকিব। বৈ। খুৰী কি কৈছে? অঁ এনেই ঘৰতে ইটো সিটো কৰি আছোঁ। তই ক'ত গৈছিলি? মই এনেই এফালে ওলাই গৈছিলোঁ। বাকী ভালে আছে নহয়? আছোঁ, ভালে আছোঁ। আমাৰ ই তোৰ লগত নাই নি? আছিলে, তাৰ কাম এটা আছে, সি এফালে গ'ল। হ'ব দিয়ক, আপুনি লাগক, মই গৈ থাকোঁ। হ'ব দে। ঐ পাহি, ৰিজাল্ট দিবই হ'ল নহয়। তই কি পঢ়িম বুলি ভাবিছ? গ্ৰেজুৱেশ্যন কৰিবি নে লাইন লৈ পঢ়িবি? জানো দেই মই কি কৰোঁ। ঘৰৰ অৱস্থা পাতিওচোন ইমান ভাল নহয়। মোক জানো পঢ়াব পাৰিব? পিছে তই কি কৰিম বুলি ভাবিছ? ছোৱালীজনীৰ পৰা আৰু শান্তি নাই। অ'ত এটা বস্তু ত'ত এটা বস্তু। বিয়া হ'লে যে কেনেকে খাব একো গাত কথা লগা নাই এতিয়ালৈ। মই ভাবিছোঁ লাইন লৈয়ে পঢ়োঁ নেকি। গ্ৰেজুৱেশ্যন কৰিলে দেখোন 5-6 বছৰ এনেই গুচি যায়। তাতকৈ ভাবিছোঁ লাইন লৈ পঢ়াই ভাল। হ'ব দে, বৈ যাওঁ, নহ'লে আকৌ আমাৰ ঘৰৰ বুঢ়াটোৰ কথা জানই নহয়, এনেই গোটেইখন হুলস্থুল কৰি থাকে। বৈ যাওঁ। ইমান দেৰি কিয় কৰিলি? কথা পাতি থাকোঁতে কিমান দেৰি হ'ল গমেই নাপালোঁ। ক'ত আছিলি? পাহিহঁতৰ ঘৰত। এইখন কি? এইবোৰ কৰিবলৈকে ডাঙৰ কৰিছিলোঁ তহঁতক। সৰুৰে পৰা আজিলৈকে মাৰৰ মৰম অনুভৱ কৰিবলৈ দিয়া নাছিল। তই আজি এইবোৰ কৰিছ। মই আজি তাক দুই চৰ লগাই থৈ আহিম। সি কি বুলি ভাবিছে? প্লিজ দেউতা, প্লিজ তুমি তেনেকুৱা নকৰিবা। নয়ন এটা বহুত ভাল ল'ৰাও। সি তোক খুৱাব পিন্ধাব পাৰিব, ৰাখিব পাৰিব মোৰ নিচিনা
কি আছে তাৰ? তোমাৰ আগতে তাৰ ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু তাৰ হৃদয়ত সঁচা ভালপোৱা আছে অ'। নহ'ব। পলাশে চাকৰি কৰা ল'ৰা এটাৰ কথা কৈছে, তই তাৰ লগত বিয়া হ'ব লাগিব। হ'ব দে, চিন্তা নকৰিবি, মই আছোঁ নহয়, কিবা এটা কৰিম। মোৰ যে বৰ ভয় লাগিছে জানো, মোক চাবলৈ ক'ৰবাৰ পৰা ল'ৰা অহাৰ কথাও কৈছে জানো। একো নহয়, চিন্তা নকৰিবি, এইকেইদিনতে কিবা এটা কৰিব লাগিব, হ'ব? হ'ব। এতিয়া ধুনীয়াকৈ হাঁহি এটা মাৰি দে। হয় বাসৱী, বাসৱী। অঁ পোনা, আহা বহাহি। হ'ব বাৰু, অহাটো হ'ব। তোৰ ল'ৰাটো আছে নাই? কেলে সি কিবা কৰিলে নি? কৰিলে নহয়, কৰিব বিচাৰিছে। মোৰ পইচা আৰু ধন সম্পত্তি দেখি সি মোৰ ছোৱালীজনীক ভাল পাবলৈ বিচাৰিছে। নাই নাই, মোৰ ল'ৰাই কেতিয়াও আনৰ ধন সম্পত্তিৰ প্ৰতি মোহ নকৰে। এইখন চা। এইখন তাৰ হাতেৰে লিখা চিঠি হয়, কিন্তু তুমি কোৱাৰ দৰে ইয়াত কোনো ধন সম্পত্তিৰ কথা লিখা নাই। ইয়াত মাত্ৰ ভাল পোৱাৰ কথাহে লিখা আছে। মই জনাত ভাল পোৱাটো কোনো পাপ হ'ব নোৱাৰে। সেইবিলাক মই নাজানো। তাক তাইৰ পৰা আঁতৰি থাকিবলৈ কবি, নহ'লে মানুহ লগাই এই চাহ পিটন দিম। বাৰ্বি কোন আছিলে সি পাহৰি যাব। বাৰু দেখা যাব, মোৰ এতিয়া ভিতৰত কাম আছে, তোমাৰ হ'ল যদি যোৱা। কথা এটা শুনিছিলোঁ, তোক ক'বৰ কাৰণে তোক বিচাৰি ইয়াৰ পালোহি। কি কথা? কি? মই গৈছোঁ ৰ। ক'লৈ গৈছিলি? তিনিআলিত ওলাই গৈছিলোঁ। তোৰ কাৰণে যে আজি লোকৰ মানুহ এটাই আহি ঘৰত যে গালি পাৰি থৈ গৈছে কেলে? নাজানো। ধন সম্পত্তিৰ কাৰণে পোনাৰ জীয়েক বাৰ্বিৰ লগত তই কথা পাত নেকি? নাপাতো। ঘৰত আহি ইমান প্ৰশ্ন কৰি থৈ গ'ল কেলে? প্ৰশ্নবোৰৰ উত্তৰ যে দিব লাগিব। কেলে তই আহিছিলিহে, যাৱই নি? বাৰ্বি, পৰহিলৈ তোক চাবলৈ ল'ৰা এটা আহিব।
পাৰিলে ঘৰ দুৱাৰ অলপ চাফা কৰি ৰাখিবি মই বজাৰৰ পৰা আহোঁ বাবিবা অ' বাবিবা অঁ ৰিণ্টু আহচোন ইয়াতে বহ মই নবহোঁ তোক আবেলি নয়নে মন্দিৰৰ ওচৰতে মাতিছে অঁ হ'ব তাকে ক'বলৈ আহিলোঁ মই যাওঁ দে তই সোনকালে যাবি কিন্তু হ'ব দে যাম মই ঐ কাইলৈ চাচোন অনবৰতে মন মাৰি থকা হৈছে দেখিয়ে বেয়া লগা হৈছে তই অলপ নয়নদাক বুজাবিচোন সঁচাকৈ দে বেয়াই লগা হৈছে কি যে কৰিম উপায়ে নোপোৱা হৈছে সিহঁতৰ আগৰ কথাবোৰ ঘুনুক-ঘানাককে গাঁৱত ওলাই পৰিছে যে হ'ব ভাবি একো উপায় পোৱা নাই মই নয়নক কথাটো বুজাম বাৰু ঐ তই কি কৰিম বুলি ভাবিছ নয়নদাক কথাখিনি ক'লিনে নাই সি কি সিদ্ধান্ত লৈছে নাই অ' ঘৰত যিহে শাসন চলাইছে ওলাবও নোৱাৰোঁ সোমাবও নোৱাৰোঁ আৰু নয়নকতো লগ নোপোৱাই হ'লোঁ গতিকে কথাখিনি তয়ে সুধিবিচোন তাক হ'ব দে মই সকলোখিনি কথা নয়নদাক ক'ম আৰু কি কয় তোক জনাম হ'ব সুধিবি কিয় মাতিছিলি ক মন্দিৰ সন্মুখলৈ চাই ক আজিতো পলুৱাই নিম বুলি ভাবিছোঁ পাৰিবি যাব কিন্তু নহয় সঁচাকৈ যদি ভাল পাওঁ ক পাৰিবিনে আহিব পাৰিম এই ৰচোন তহঁতি ক'ত গৈছিলি আমি এই জৰিতলৰ পৰা আহিলোগৈ নয়নক দেখিছিলি নি নাই দেখা কিয় তাৰ কিবা হ'ল নেকি নাই একো নাই তাৰ লগত কথা এটা আছিল হ'ব দে তহঁতি গৈ থাক হ'ব দে যা দেউতা মোক ভুল নুবুজিবা মই তোমাৰ কথা ৰাখিব নোৱাৰিলোঁ মোক আশীৰ্বাদ কৰিবা দেউতা মই যাওঁ